টেক ইন আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমাৰ হয়তো সকলোৰে মোবাইলৰ ডাটাসমূহ কেতিয়াবা কম্পিউটাৰলৈ নিব লগা হয় আৰু কম্পিউটাৰৰ পৰাও হয়তো বিভিন্ন ডাটা মোবাইললৈ ল'ব লগা হয়। বিভিন্ন ধৰণে আমি হয়তো এই কাম কৰোঁ। ডাটা কেবুলৰ সহায়ত বা ব্লুটুথৰ সহায়ত আমি প্ৰায়ে এই কাম কৰি আহিছোঁ। ব্লুটুথৰ সহায়ত ডাটা ট্ৰান্সফাৰ কৰিবলৈ তুলনামূলকভাৱে কিছু সময় বেছি লাগে আৰু কেতিয়াবা হয়তো আমাৰ হাতত ডাটা কেবুল নাথাকিবও পাৰে। তেতিয়া কিদৰে যথেষ্ট স্পীডত ডাটা ট্ৰান্সফাৰ কৰিব পাৰি আজিৰ ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, স্কিপ নকৰাকৈ ভিডিঅ'টি যেন আপোনালোকে শেষলৈকে চায়, কাৰণ স্কিপ কৰিলে মাজৰ কোনোবা এটা ষ্টেপ যদি মিছ কৰে তেতিয়া হয়তো আপোনালোকে ডাটা ট্ৰান্সফাৰ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজিকালি প্ৰায়বোৰ কম্পিউটাৰতে ইনবিল্ট ৱাইফাই পোৱা যায়। যিবোৰ কম্পিউটাৰত ৱাইফাই নাই সেইবোৰতো ৱাইফাই এডাপ্টাৰ ব্যৱহাৰ কৰি ৱাইফাইৰ সুবিধা ল'ব পাৰি। ডেছক্ৰিপশ্যনত তেনেকুৱা এটা অতি ভাল ৱাইফাই এডাপ্টাৰৰ বাইং লিংক দিয়া আছে, তাৰ পৰা ইচ্ছা কৰিলে আপোনালোকে অতি কম মূল্যত তাক কিনিব পাৰিব। প্ৰথমে আমি নিজৰ মোবাইলটো কম্পিউটাৰৰ লগত ৱাইফাইৰ সহায়ত সংযোগ কৰিব লাগিব। তাৰ কাৰণে মই মোবাইলত হটস্পটটো অন কৰিম। মোবাইলৰ হটস্পট অন কৰিলোঁ। একে সময়তে আমি এতিয়া কম্পিউটাৰত যদি আমাৰ নেটৱৰ্কিং আইকনটোত যদি ক্লিক কৰোঁ, তাত গৈ মই নিজৰ ৱাইফাই হটস্পটৰ নেটৱৰ্কটো বিচাৰি পাইছোঁ। গতিকে তাক মই কানেক্ট কৰিম। আৰু এই সুবিধাটো ল'বৰ কাৰণে ইণ্টাৰনেট অন নাথাকিলেও হ'ব, ইণ্টাৰনেটৰ কোনো প্ৰয়োজন নাই। মাত্ৰ আমি ৱাইফাইৰ সহায়ত দুয়োটা ডিভাইচ কানেক্ট কৰি ল'ব লাগিব। এতিয়া দেখিছোঁ যে কানেক্টেড, গতিকে কানেক্ট হ'ল। এতিয়া আমি মোবাইলত এটা এপ ডাউনলোড কৰিব লাগিব। গতিকে তাৰ কাৰণে আমি প্লে ষ্ট'ৰলৈ যাম। প্লে ষ্ট'ৰত আমি টাইপ কৰিব লাগিব ৱাইফাই FTP চাৰ্ভাৰ। ইতিমধ্যে মই টাইপ কৰি থোৱা আছে, গতিকে দেখুৱাই আছে ৱাইফাই FTP চাৰ্ভাৰ। আমি সেইটো অ'পেন কৰি ল'ম। অ'পেন কৰি তাক আমি ইনষ্টল কৰিম। গতিকে আমি প্ৰথমে তাক ইনষ্টল কৰি লওঁ। ডাউনলোড হৈ আছে, গতিকে ইনষ্টল হ'ল। এতিয়া আমি তাক অ'পেন কৰি ল'ম। হ'ল। অ'পেন কৰি লোৱাৰ পাছত আমি তাত দেখিছোঁ ষ্টাৰ্ট বুলি এটা বাটন দেখিছোঁ। আমি ষ্টাৰ্টত ক্লিক কৰিম। ষ্টাৰ্টত ক্লিক কৰি আমি এলাও কৰিব লাগিব। এলাও কৰাৰ পাছত আমি তলত কেইটামান নতুনকৈ ইনফৰমেশ্যন আহিছে, চাৰ্ভাৰ URL FTP, এইটোৱে আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু। গতিকে এতিয়া আমি পুনৰ কম্পিউটাৰ স্ক্ৰীণলৈ যাব লাগিব। কম্পিউটাৰ স্ক্ৰীণত আমি দিছ PC অ'পেন কৰি ল'ম। অ'পেন কৰি আমি তাত ৰাইট ক্লিক কৰিম। ৰাইট ক্লিক কৰি তাত আমি দেখিছোঁ এড এ নেটৱৰ্ক লোকেশ্যন। এড এ নেটৱৰ্ক লোকেশ্যনত আমি ক্লিক কৰিম। এটা ডায়লগ বক্স অ'পেন হৈছে। ইয়াত আমি নেক্সটত ক্লিক কৰিব লাগিব। নেক্সট। ইয়াত দেখুৱাইছে চুজ এ কাষ্টম নেটৱৰ্ক লোকেশ্যন। গতিকে আমি তাত আকৌ নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পাছত আমি ইয়াত ইণ্টাৰনেট অৰ নেটৱৰ্ক এড্ৰেছ দেখুৱাইছে। ইয়াত আমি কি লিখিব লাগিব, আমাৰ মোবাইল স্ক্ৰীণত যিটো FTP চাৰ্ভাৰ URL দেখুৱাইছে তাক আমি ইয়াত টাইপ কৰিব লাগিব। গতিকে আমি টাইপ কৰিম FTP192.168.145:2221। হ'ল। গতিকে মই তাক ইনচাৰ্ট কৰিলোঁ। তাৰপাছত এতিয়া মই পুনৰ নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰি পুনৰ আমি নেক্সটতে ক্লিক কৰিব লাগিব। হ'ল। ইয়াত মোৰ দেখুৱাইছে IP এড্ৰেছটো যিটো মই ভৰাইছিলোঁ। এতিয়া পুনৰ আমি নেক্সটত ক্লিক কৰিম। ইউ হেভ ছাকচেছফুলি ক্ৰিয়েটেড দিছ নেটৱৰ্ক লোকেশ্যন। এতিয়া মই ফিনিছত ক্লিক কৰিম। হ'ল। এতিয়া মোৰ ডিভাইচটো ইয়াত দেখাইছে, অট'মেটিক সি অ'পেন হৈ যাব। এইখিনি হৈছে মোৰ মোবাইলৰ ফাইলসমূহ। ইয়াৰ যিকোনো এটা ফ'ল্ডাৰ মই অ'পেন কৰি ইয়াৰ পৰা এটা ফাইল মই কম্পিউটাৰলৈ ট্ৰান্সফাৰ কৰি আপোনালোকক দেখাম। গতিকে ফ'ল্ডাৰটো খুলিছোঁ। এইটো ফ'ল্ডাৰতে বিভিন্ন গান আছে। ইয়াৰে এটা গান মই কম্পিউটাৰলৈ ট্ৰান্সফাৰ কৰি আপোনালোকক দেখাইছোঁ। এই গানটোকে মই ট্ৰান্সফাৰ কৰিম। ৰাইট ক্লিক কৰিলোঁ, কপি কৰিম, তাক মই ডেস্কটপতে ৰাখিম। গতিকে ইয়াত পেষ্ট কৰিম। দেখিছোঁ যে অতি কম সময়তে সি কম্পিউটাৰলৈ আহিছে। ঠিক তেনেদৰে কম্পিউটাৰৰ পৰা এটা ফাইল মই নিজৰ মোবাইললৈ মই ট্ৰান্সফাৰ কৰি দেখুৱাইছোঁ। তাৰ কাৰণে কম্পিউটাৰ ফাইলসমূহ মই অ'পেন কৰি লৈছোঁ। এই ভিডিঅ'টোকে মই ট্ৰান্সফাৰ কৰিম। তাৰ চাইজটো আপোনালোকে দেখিছে 18.5 MB। গতিকে ৰাইট ক্লিক কৰিম, কপি। ইয়াত মই নিজৰ মোবাইলত অল ভিডিঅ'জ এই ফ'ল্ডাৰটোৰ ভিতৰতে মই ৰাখিব বিচাৰিছোঁ। ইয়াত মই ৰাইট ক্লিক কৰি পেষ্ট কৰিম। গতিকে দেখিছোঁ 18.5 MB এটা ফাইল কিমান খৰকৈ আমাৰ কম্পিউটাৰৰ পৰা নিজৰ মোবাইললৈ আহিলে। গতিকে এইদৰে আমি এই ৱাইফাই FTP চাৰ্ভাৰ ছফ্টৱেৰটো ব্যৱহাৰ কৰি ৱাইফাইৰ সহায়ত
নিজৰ মোবাইলৰ পৰা কম্পিউটাৰলৈ বা কম্পিউটাৰৰ পৰা মোবাইললৈ ডাটা ট্ৰান্সফাৰ কৰিব পাৰোঁ যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনত ক্লিক কৰি অলত ক্লিক কৰিব ধন্যবাদ